हेलो फ्रेंड्स, गुड मॉर्निंग। वेलकम टू माय चैनल रंजना ब्लॉग। आज आमी आपनालोকক देखाबर कारण गई आसो माछ धरा प्रसेस केनेके आमी माछ धरि खाओ। आपनालोककतो आमी देखाई थाको माछ बसाबिलाक देखाई आसलो। इमान आमी माछ কৰ পৰা आनो केनेके आহে माछखिनि तो हेया देखाब गई आसो। ठीक आछे। এইটো আমাৰ বহুত সৰু খাল আছিলে খুৰাহঁতৰ, কিন্তু খালটো পানী যেতিয়া হ'ল ন, বাৰিষা যেতিয়া বৰষুণ দিয়ে পানী হৈ যায় ন, পানী হৈ গ'লে খালটোত মানে পুৰা পানী ভৰ্তি হৈ যায়। ইয়াত মানে পুৰা একদম মাছবলৈ ভটকি থকা দেখা পাইছে ইহঁতে। চ' এনেকৈ মানে আজি খালটো সিঁচি থকা হৈছে। এনেকৈ খালটো সিঁচাৰ পিছত লাষ্টত এণ্ডিঙত মানে দেখাব পৰা যাব আপোনালোকক কেনেকৈ মাছবিলাক ওলাই আহিব বোকাৰ মাজৰ পৰা। ঠিক আছে। পদু কেনেকুৱা লাগিছে খালিছি? ভাল লাগিছে নে? আৰু গোলমলুৰ এইবিলাক আমাৰ দৰ্শক মণ্ডলী চাই আছে মানে। এইবিলাক দূৰত বহি চাই আছে দৰ্শক মণ্ডলী। খালি হিচাপে কিমান টাইম লাগিব? 1.5 ঘণ্টা। তো আমি চাই লওঁ আজি কিমান মাছ পোৱা যায়। ঠিক আছে। অ বটু কি বইলা দেখোন। মাছ খাব পাম নে নাপাম আজি? ৰাতি পাম। এতিয়া দুপৰীয়া নাপাম নেকি? অ এনেকৈ ৰখি থাকিলে নহ'ব, কামত লাগি থাকা। টি টাইম চলি আছে। টি টাইম। বাচ্চা পাৰ্টি কি খাই আছা? গা ধুই আছা নেকি চোনো? বটু চাহৰ লগত নাস্তা কি আছে? ভালে আহিছে ন? এইয়া গা ধুব। আৰু বাচ্চাবিলাক দেখিছেনে দেখা নাই? এনেকৈ পুৰা একেবাৰে নামি যায় পুখুৰীত, জাপ দি দিয়ে পুৰা একদম। মোৰো ধুবলৈ মন গৈছিলে, নুধো আৰু দেই। গা পা ধুই আহিছোঁ ৰাতিপুৱা। এই আধা আধি সিঁচা হৈ গ'ল খালটো আমাৰ, আৰু আধা আধি আছে। এয়া টি টাইম চলি আছে, চববিলাকে পুৰা পাৰ্টি কৰি আছে। মই কৰিলোঁ পাৰ্টিটো। ঠিক আছে। এতিয়া দেখা পোৱা যাব আৰু মাছ কিমান ওলাব। ঠিক আছে, চাই থাকিব। ধান খেতি দেখিছে? এয়া পথাৰ হয়, ধানবোৰ অলপ অলপ ওখ হৈ আহিছে আৰু। ঠিক আছে। এয়া গোটেই পথাৰতে পুৰা ধানৰে খেতি। যিমান দূৰলৈ চাই আপুনি ধানেই দেখিব খালি। তাতে বদমাছি আৰম্ভ হৈ যায়, একদম বোকা ছিটোৱা, পানী ছিটোৱা পুৰা আৰম্ভ হৈ যায়। দেখিছে মাছ খাব বিচাৰিলে কিমান কষ্ট কৰিব লাগে। পুখুৰী সিঁচি পুৰা শেষ কৰি পেলাব লাগিব। এই পানী শেষ কৰিব লাগিব, পুৰা একদম শেষ হৈ যাব লাগিব। কোনটো? এইটো হিচাপ ভাগাৰটো কমক দে, পিছত এইটো হিচপা ভাগাৰটো কমবা লাগব না। চাওক না, এই পানী সিঁচি শেষ হোৱাৰ পিছতহে মাছ দেখিব পাম দেই। এতিয়ালৈকে কিন্তু এটাও মাছ দেখিব পোৱা নাই। হেল্ল'
বাচ্চা পাৰ্টি গা ধুই কেনেকুৱা লাগিছে? গা ধুই বহুত ভাল লাগিল। আজি ফ্ৰেণ্ডশ্বিপ ডে গোটেইবিলাকে পুৰা একদম ফ্ৰেণ্ডশ্বিপ ডে পালন কৰি আছা নেকি? মাৰা মাৰি কৰি ফ্ৰেণ্ডশ্বিপ ডে পালন কৰি আছা? আজি কি হয়? আজি ফ্ৰেণ্ডশ্বিপ ডে। ফ্ৰেণ্ডশ্বিপ ডে তোমালোকে ফাইটিং কৰি আছা নে ধুনীয়া ফ্ৰেণ্ড হৈ আছা? ফ্ৰেণ্ড কৰি আছো আমি ফাইট। এখন জাল থৈ দিছে দেখিছেনে? ইফালে সৰু চানা মাছ যেন ওলাই যাব নোৱাৰে তাৰ কাৰণে জালখন এনেকৈ পাতি পেলাই থৈ দিছে। পানীবিলাক তাতে গৈ আছে। বেছি ভিটামিন ডাঙৰ মাছত কৰি নাজানো নেকি? সৰু মাছ খালে চকুৰ কাৰণে ভাল। पानी की उल्टा मारे দেখা দিতে সবটা কোন धरा है तू धरा আছে না উই মানে দুইবা মানে দুইবা এই সব এনেকৈ ওলাই মাছবিলাক দেখিছে বোকাৰ পৰা। এনেকৈ বোকাত পুৰা খেপিয়াই হাত সোমাই দিব লাগিব পুৰা, তেতিয়াহে ওলাব মাছ। তোমালোকে কিহৰ লগত যুঁজি আছা? কেঁকুৰা কেঁকুৰা পুৰা খাবা দুটাই। দুটা আৰু এটা দিব চাওঁ। কেঁকুৰা পুৰি কিনে খাবা নেকি দুটাই আজি? বাপৰে মই ভাবিছো লাঠিডাল মোক নেদে। দুটাৰে নাছে কিয়? নাকে চাকে বোকা একেবাৰে। কি এইটো গলিতে সোমাই সোমাই আমি মাছ ধৰোৱা দেখিছে কি ডাঙৰ মাছ। কি পালি এইবাৰ? কলিতাই পালি নেকি? দে 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 বঢ়িয়া। কৰিল দেখিছে মাছবিলাক? জালখন যেতিয়া উঠাব তেতিয়াহে গম পোৱা যাব কিমান আছে। নিচলা মাছে বেছি নেকি? এতে পুঠি আছে, পুঠি নিচলা চাওঁ আপুনি কেইটা মাছ ধৰিলে? বাপৰে বহুত মাছ ধৰিলে দেখোন হে। বাপৰে দুটাই বহুত ডাঙৰ ডাঙৰ মাছ পাইছে দে। বেলেগ ডাঙৰ ডাঙৰ মাছ পাইছে আজি।
এইবিলাক জাবৰবিলাক চাফা কৰি আছে দেখিছেনে জালখনৰ পৰা। গাঁৱৰ পৰিৱেশবোৰ এইবিলাক কাৰণতে ভাল লাগে। ইমান ধুনীয়া ধুনীয়া পুখুৰী দেখিবলৈ পাওঁ, মাছ দেখিবলৈ পাওঁ, নহয় জানো? তো আমি যেতিয়া আগতে গুৱাহাটীত আছিলোঁ ধৰি লওক, তেতিয়া আমি টাউনত যেতিয়া আছিলোঁ তেতিয়া এই চব আমি দেখা পোৱা নাছিলোঁ। তো এতিয়া যেতিয়া এইবিলাক দেখা পাই আছোঁ তো বহুত ভাল লাগে। তো এইবিলাক পৰিৱেশৰ লগত আমি ধৰি লওক এতিয়া এডজাষ্ট হৈ গৈছোঁ। ফাৰ্ষ্ট টাইম এডজাষ্ট হ'বলৈ টাইম লাগিছিলে, এতিয়া এডজাষ্ট হৈ গৈছোঁ। গাঁৱৰ পুখুৰীৰ ফ্ৰেছ মাছ খাবলৈ পাইছোঁ, ঠিক আছে? তো বহুত ভাল লাগিছে। পুঠি 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 চানা পুঠি চানা পুঠি চানা হয়। আজি আপোনালোকক দেখুওৱা হ'ল এটা খাল পূৰা কমপ্লিটলি সিঁচি পেলাই কেনেকৈ মাছ উলিয়াব পাৰি, সেইটো আপোনালোকক দেখুওৱা হ'ল। মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফ্ৰেণ্ডছ।